নমস্কাৰ অসমবাসী ৰাইজ, মই আহিছোঁ এটা আজি নতুন ভিডিঅ' লৈ তহফাজুল বক্সৰ পৰা। তো আশা কৰিম আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। তো মই জালুকবাৰী ফ্লাইঅভাৰ আছোঁ, আমি ফ্লাইঅভাৰৰ কাষতে ইয়াতে আছোঁ। আমাৰ কিছুমান ব্যক্তি এনেকৈ দেখিছোঁ, আমি সকলোৱে ঘূৰি থাকোঁ, চিখৰ খাওঁ, গুটখা খাওঁ, ঠিক আছে খাওঁ, ক'ব লগা নাই, কিন্তু আমাৰ এটাই বৰ বেয়া লক্ষণ, আমি য'তে ত'তে পিকবোৰ পেলাই দিওঁ। আৰু দেখাব পাৰে এইবিলাক চব, আমি য'তে ত'তে পিকবোৰ পেলাই দিওঁ, তাৰ ফলত গোটেই পৰিৱেশটো আমাৰ দেখাত বেয়া হৈ যায়। গোটেই পৰিৱেশটো আমাৰ দেখাত বেয়া হৈ যায়। গতিকে আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যে আপোনালোকে গুটখা খাওঁ ক'ব লগা নাই, মই বেয়া নাপাওঁ, আমি কোনো ক'ব লগা নাই, কিন্তু যাতে আমাৰ অসমখন যাতে পৰিষ্কাৰ কৰি ৰাখোঁ, সেই লক্ষ্য ৰাখি আপোনালোকে যাতে চিখৰ পিকবিলাক, কেপিৰ পিকবিলাক চাই চিন্তি পেলাব লগা নাই। কিন্তু এটাই অনুৰোধ আপোনালোক অসমবাসী ৰাইজলৈ, গুটখা খাওক, চিখৰ খাওক, কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমাৰ দায়িত্ব, আমি পালন কৰিব লাগিব। অসমখন আমাৰ, গতিকে আমি যাতে চিখৰ পিকবিলাক য'তে য'তে নেপেলাওঁ, এইখিনি মোৰ অসমবাসীৰ অনুৰোধ। কিবা যদি ভুল হৈছে ক্ষমা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।